এতিয়া যে আপোনালোকে আশ্ৰয় শিবিৰত আছে, হয়, এই আশ্ৰয় শিবিৰটো এই জেগাডোখৰ নাম কি? এডোখৰ পুৰণি পুখুৰী বুলি কয়। পুৰণি পুখুৰী। হয়, এই আশ্ৰয় শিবিৰটো এই জেগাডোখৰ এই ঘৰটো ক'ৰ? ঘৰটো মানে আপোনাৰ ডক্টৰ ভূপেন হাজৰিকা ৰংগমঞ্চ। ইয়াত আপোনালোকে কিমান দিনৰ পৰা আছে? আমি যোৱা মাহৰ আপোনাৰ 13/5/2019 তাৰিখত আমাক এভেকশ্যন কৰিছিলে। সেই তাৰিখৰ পৰাই আমি ইয়াত আছোঁ। এফেকশ্যনটো কোনে, জিলা প্ৰশাসনে কৰিছিলেনে? জিলা প্ৰশাসনে কৰিছে, আমগুৰি চাৰ্কুলাৰ আৰু আমাৰ কাগজ জিলা প্ৰশাসনৰ যোগেদি। আমগুৰি চাৰ্কুলাৰো শিৱসাগৰ চাৰ্কুলাৰ ন? হয়, কিমান ঘৰ মানুহ উচ্ছেদ কৰিলে? 23 ঘৰ মানুহ উচ্ছেদ কৰিছে। 23 ঘৰ মানুহৰ ইয়াত কিমান ঘৰ আছে? ইয়াত 23 ঘৰ আছে। 23 ঘৰ আছে ন? হয়, 23 ঘৰৰ সৰ্বমুঠ সদস্য এনেই কিমান আছে এতিয়া ইয়াত? ইয়াত আপোনাৰ টোটেল সদস্য আপোনাৰ প্ৰায় 100 মান আছে বুলি আমি 100 ওপৰত আছে ন? আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বা অন্যান্য দল সংগঠনৰ ফালৰ পৰা আপোনালোকৰ সহায় সহযোগিতাটো কেনেধৰণে কোনোবাই আগবঢ়াইছে? দল সংগঠনে আমাৰ নানা সংগঠনে সহায় সহযোগ কৰিছে, কিন্তু চৰকাৰে নাই কৰা। চৰকাৰে আমাক এভেকশ্যনহে কৰিলে। ইয়াৰ সুব্যৱস্থা মানুহখিনিক ক'ত গ'ল, কি কথা আজি পৰ্যন্তলৈকে চৰকাৰৰ কোনো ইয়াত ব্যৱস্থা নাই। এই কণ কণ ল'ৰা ছোৱালীলৈ আপোনালোকে যি দেখিছে, কি দুৰৱস্থাত ইয়াত আমি আছোঁ। বৰষুণ দিলে থাকিব নোৱাৰে, এই আপোনাৰ ৰ'দত শুকায়, এই পানী কেঁচুৱা ল'ৰা ছোৱালীলৈ এই 3খন ত্ৰিপালৰ তলত কি দুৰৱস্থাত আছোঁ আপোনালোকে নিজে চাওক। সেইবিলাক কণ কণ ল'ৰা ছোৱালী মোগলৰ চৰকাৰে উচ্ছেদ কৰিলে, মানিছোঁ। চৰকাৰৰ মাটি আমি বেদখল কৰি আছোঁ, আমি দোষী স্বীকাৰ কৰিছোঁ, কিন্তু চৰকাৰৰ নিৰ্দেশ মৰ্মে আমাক উচ্ছেদ কৰিলে, তেখেতলোকৰ দায়িত্ব পালন কৰিলে আমি তেখেতলোকক বেয়া বুলি ক'বলৈ যোৱা নাই। কিন্তু এই মানুহখিনি ক'ত গ'ল, কি খাইছে, কি অৱস্থাত আছে, প্ৰশাসনৰ সেইটো যুক্তি নেকি বাৰু? আচ্ছা, ৰাজনৈতিক নেতা ইয়ালৈ আহিছে নাই এতিয়ালৈকে? ৰাজনৈতিক নেতাও আহিছে। কি কৈছে তেওঁলোকে? তেওঁলোকে ভাল বেয়া খবৰ এটা লৈছে আৰু উচ্ছেদ কৰিলে। বিহিত ব্যৱস্থাৰ ওপৰত তেওঁলোকে কিবা মন্তব্য? ব্যৱস্থাৰ ওপৰত তেখেতলোকেও অলপ সহায় সহযোগ কৰি দিম বুলি কৈছে। কিন্তু এতিয়ালৈকেতো কৰা পৰিলক্ষিত হোৱা কিমান বছৰৰ পৰা আছিলে আপোনালোক এনেই? এতিয়া টাউন ছ'চাইটিৰ পিছত ধৰি লওক আপোনাৰ নিগম ছ'চাইটি হৈছে প্ৰায় 20 বছৰ, 50 বছৰ ওপৰৰ কথা। 50 বছৰ অধিক নহয় জানো? হয়। 50 বছৰ অধিক কাল আপোনালোকে। মা মৰিশালী মোৰ নপুৰি পাৰত আছে। আচ্ছা, আপোনালোকে মাজে সময়ে কিবা আবেদন নিবেদন কৰিছিলে নেকি আপোনালোকৰ স্থায়ী পট্টা লাগে বুলি? আপোনাৰ 50 বছৰ আগৰ পৰা আমি যি চৰকাৰৰ লগত যোগাযোগ কৰি আহিছিলোঁ, তাৰে 47টা পৰিয়াল আপোনাৰ ইয়াৰ ৰুদ্ৰসাগৰ মেটেকাবন গাঁও মৌজাৰ 30টা পৰিয়াল সংস্থাপন দিলে। তাৰপাছত আমাৰ 17টা পৰিয়াল, তেতিয়া আমাৰ মানে তাত মাটি নাই বুলি, আমাক নাম নাই বুলি তাত আমাক এৰি থৈ গুচি গ'ল বাদ পৰি। তেতিয়া 2001 চনত সেইটো মাটি এলত দিছিলে আপোনাৰ, তেতিয়া ৰবিকোটা চাই দি থৈ গৈছিলে। কিন্তু তাৰ পাছত আজি পৰ্যন্তলৈকে আমি যোগাযোগ কৰিয়ে আছোঁ, আৰু কৰি থকা অৱস্থাত আজি পৰ্যন্তলৈকে চৰকাৰে কোনো সংস্থাপনৰ সুব্যৱস্থা কৰা নাই আমাক। আপোনালোকৰ এই 23 ঘৰ মানুহৰ থকা গৃহহে আছিলে নহয় জানো? সম্পূৰ্ণ গৃহ ধ্বংস কৰি দিছে নহয় জানো? সম্পূৰ্ণ গৃহ ধ্বংস কৰাৰ উপৰিও ধৰি লওক হাঁহ পাৰ গৰু ছাগলী যি য'ত আছে চব একো নাই, মানে JCB লগাই চব ঘৰ দুৱাৰ ভাঙি মহতিয়াই গৈছে। আপোনালোকক আগতে ন'টিচ কৰিছিলে নে? মানে আপোনাৰ 2 দিনৰ আগত ন'টিচ দিছে। প্ৰথম দিনা দিছে আপোনাৰ আমগুৰি চাৰ্কুলাৰে, আৰু দ্বিতীয় দিনা দিছে আপোনাৰ গাঁওবুঢ়াই, তৃতীয় দিনা দেওবাৰ পৰিছে, আৰু সোমবাৰ দিনা আমাক এভেকশ্যন কৰিছে। আমি যথেষ্টখিনি শিশু দেখিছোঁ। এই শিশুসকলৰ যত্ন লোৱাৰ ক্ষেত্ৰত মহিলাসকলৰ নিশ্চয় যথেষ্ট অসুবিধা যে হৈছে আমিও দেখিছোঁ, আপোনালোকো অৱগত। কিন্তু এই শিশুসকলৰ ক্ষেত্ৰত আমি দেখিছোঁ যে উন্নত মানদণ্ডৰ কোনো আঁঠুৱা নাই। এই আঁঠুৱাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে কিবা সহযোগিতা আগবঢ়াইছে নেকি? নাই দিয়া ন? আৰু খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ ব্যৱস্থা কৰিছে? খোৱা বোৱা আপোনাৰ সংগঠনে আমাক ধৰি লওক আপোনাৰ নানা সংগঠনে সেই চাউল পাত দাইল আলু কিবা কিবি অলপ বস্তু প্ৰথম অৱস্থাত দিলেহি। এতিয়াও ধৰি লওক নিজে হাজিৰা কাম নকৰিলে খাবলৈ নাপাওঁ, এতিয়া নিজে হাজিৰা কাম কৰি মেলি খাওঁ, মাছ চাছ মাৰি মেলি খাওঁ। আমাৰ মাছমৰীয়া মানুহ আছে ইয়াত, হাজিৰা কৰা মানুহ আছে, বেলেগ নাই, বুজিছেনে? আপোনালোকৰ তাৰমানে নিজস্বভাৱে ইভাগে খেতি পথাৰ বা অন্য ভূমি নাই? একো নাই। আমাৰ মাছ ব্যৱসায় 1 নম্বৰ জীৱিকা, আৰু হাজিৰা কামেই আমাৰ 1 নম্বৰ জীৱিকা।